আসসালামু আলাইকুম। আকৌ এবাৰ JK ডাইনামিক বয় চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকেতো থাম্বনেইলটো চাই গম পাইছেই আজি কিহৰ ওপৰত ভিডিঅ'টো হ'ব গৈ আছে। আমাৰ কলিয়াবৰ অসামৰিক চিকিৎসালয় এখন মুকলি কৰিবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ মামা আমাৰ মাজলৈ আহি আছে আৰু লগত মোৰ ভাইটি আমি একেলগে গৈ আছোঁ চাবলৈ কাৰণে। বহুত এক্সাইটেড। আপোনালোকক আগত কি হয় কি কয় সকলো দেখুৱাই আছোঁ। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ছাৰ আহিলেনে? অঁ কি হয় অলপ দেখাব পাৰোঁ নাই। সেয়া ছাৰ আহিবৰ কাৰণে বহুত ব্যস্ত আৰু বহুত গাড়ী ঘোঁৰা চাওক এবাৰ। ছাৰে ভাষণ দি আছে। ভাইটি আগত আপোনাক চাই থাকক। এয়া আমাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়। গৈ আছোঁ কি হয় চাবলৈ পাওঁনে নাই। এয়া আহি পালোহি আমাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় আহি পালোহি। এয়া দেখিছে পুৰা মানুহ আৰু এয়া এটা ধুনীয়া পৰিৱেশ। মামাক এতিয়ালৈকে দেখাই নাই মামা ক'ত আছে গম নাপাওঁ, কিন্তু আহিলোঁ আপোনালোকক দেখুওৱা উদ্দেশ্যে আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো বহুত ভাল হৈছে আৰু আমাৰ কলিয়াবৰবাসীৰ কাৰণে বহুত ভাল হ'ব। আপুনি চাব। অলপ আমাৰ হস্পিটেলখনৰ ভিউজটো চাওক। নতুন হস্পিটেল, নতুন অপেনিং, আপোনালোকক তাকে দেখুৱাই আছোঁ। চাওক ভিউ। মুখ্যমন্ত্ৰী মহোদয় চিকিৎসালয় পৰিদৰ্শন কৰি ওলাই অহাৰ লগে লগে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা এখন শৰাই, ফুলাম গামোচা আৰু এটা জাপিৰে। ইয়াৰ পিছতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এখনি গামোচা, এখন শৰাই আৰু কলিয়াবৰৰ সম্পৰ্কসমূহৰ স্মাৰকেৰে মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনোৱা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম বিধান পৰিষদ কলিয়াবৰৰ তৰফৰ পৰা এখনি গামোচা, এখনি শৰাই আৰু কলিয়াবৰৰ ঐতিহাসিক সম্পদসমূহৰ এখন স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াৰ পিছতে ACMS কলিয়াবৰ নগাঁও জিলা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন। কি দেখিলা নাজানো আমাক, আমি যি দেখুৱালোঁ, যি দেখে পাৰিলোঁ তেনেকৈ দেখুৱালোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'। এয়া মামাক সন্মান কৰা আমাৰ বস্তুখিনি, যোনখিনি সন্মান কৰিছিল তেওঁ নিজক সময় দিছে। আপোনালোকে চাই থাকক। ডক্টর MS লক্ষ্মীপ্রিয়া মহোদয়া, নগাঁও জিলার উপায়ুক্ত শ্রী নরেন্দ্র কুমার সাহ ডাঙরিয়া,
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীমতী ৰীণা দলে মহোদয়া। এতিয়া অসমৰ জাতীয় সংগীত গাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ আৰম্ভ কৰিব। আপোনালোকক অকণ ভিতৰৰ ভিউটো দেখুৱাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'। লিফ্টৰ ব্যৱস্থাটো কৰিব লাগিছিল। লিফ্ট কৰিব লাহে লাহে, বহুত ধুনীয়া সুবিধা কৰিছে, নতুন লিফ্টৰ ব্যৱস্থাও কৰি দিছে। 100খন সুবিধা হৈছে, সুবিধা ইয়াত আছে, 100খন ব্যৱস্থা আছে, ধৰক অক্সিজেনযুক্ত বেড থকা সকলো সুবিধা পাব। আমি নেক্সট যেতিয়া উঠিম তেতিয়া দেখুৱাম লিফ্টত। এতিয়া লিফ্টৰ পৰা চাবলৈ পালে যিমানখিনি পাৰিলোঁ আপোনালোক দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু নতুন নতুন যেনেকুৱাই যি হওক আপোনালোকক দেখুৱাই যাম। আগলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰ বুলি আশা কৰোঁ।